নমস্কাৰ বন্ধুসকল, মই দিলৱাৰ আৰু আপোনালোকে চাই আছে টেক উইথ দিলৱাৰ। বন্ধুসকল, আজি আমি আলোচনা কৰিম কেনেকৈ আপোনালোকে হোৱাটছআপত ডিপিত বা প্ৰফাইলত কেনেকৈ আপোনালোকে ফুল স্ক্ৰীন ইমেজ বহুৱাব পাৰে বিনা কোনো ক্ৰপ কৰি পেলাই একেবাৰে ফুল স্ক্ৰীন ইমেজ বহুৱাব পাৰে। তাৰ বাবে বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক বন্ধুসকল, আজি আমাৰ নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ইয়াৰ বাবে আপোনালোকৰ মোবাইলত থকা প্লে ষ্ট'ৰটো অ'পেন কৰি লওক। প্লে ষ্ট'ৰটো অ'পেন হৈ যোৱাৰ পিছত চাৰ্চ বাৰত টাইপ কৰিব ন' ক্ৰপ ফৰ হোৱাটছআপ ডিপি। বন্ধুসকল, এই এপটোৰ লিংক মই মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন লিংকত দি দিম, তাৰ পৰাই গৈ পেলাই আপোনালোকে সহজে ইনষ্টল কৰিব পাৰিব। তো আমি আমাৰ টাইপ কৰিম চাৰ্চ বাৰত টাইপ কৰাৰ পিছত বন্ধুসকল কেইটামান ৰিজাল্ট আহিব এনেধৰণে। ন' ক্ৰপ ফৰ হোৱাটছআপ, ক্ৰপ ফৰ হোৱাটছআপ, হোৱাটছআপ ডিপি। বন্ধুসকল, এনেদৰে টাইপ কৰাৰ পিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত বন্ধুসকল কেইটামান এপছ আপোনালোকৰ মোবাইলৰ হোম স্ক্ৰীণত আহিব। আহি যোৱাৰ পিছত বন্ধুসকল আপোনালোকে লাহে লাহে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত বন্ধুসকল আমাৰ যিটো লাগতিয়াল এপছ আছে এই এপছটো আপোনালোকে এই লিষ্টৰ পৰা পাব পাৰে। বন্ধুসকল, এই আমাৰ যিটো লাগতিয়াল এপছ এই এপছটো যিহেতু আমি পাই লৈছোঁ। বন্ধুসকল, এই যিটো এপছ আছে বন্ধুসকল ন' ক্ৰপ ফৰ হোৱাটছআপ, বন্ধুসকল এই এপটো আমি ডাউনলোড কৰিম। তো আমি ইয়াক অ'পেন কৰিম। বন্ধুসকল, যিহেতু মই এই এপটো অলৰেডি ইনষ্টল কৰি থৈছোঁ সেইকাৰণে মই আৰু ইনষ্টল নকৰোঁ। আপোনালোকে মই দিয়া ডিছক্ৰিপশ্যন লিংকৰ পৰা গৈ পেলাই আপোনালোকে সহজে ডাউনলোড কৰিব পাৰিব। তো ইয়াক আমি ইয়াৰ পৰা ডাইৰেক্ট অ'পেন কৰিম। ন' ক্ৰপ ফৰ হোৱাটছআপ। বন্ধুসকল, আপোনালোকে চাব পাৰে ইয়াৰ কিমান ৰেটিং হয়। 3.8 ইয়াৰ ৰেটিং হয়, অৰ্থাৎ এইটো বহুত লাভদায়ক এপ হয় আমাৰ হোৱাটছআপৰ কাৰণে। তেতিয়াহ'লে আমি আমাৰ এপটো অ'পেন কৰোঁ ইয়াৰ পৰা। এপছটো অ'পেন হৈ যোৱাৰ পিছত বন্ধুসকল ইয়াৰ হোম স্ক্ৰীণটো এনেদৰে খোল খাব। বন্ধুসকল, কেইটামান ইয়াৰ অপশ্যন আহিব। ইয়াত কিবা এটা লোড লৈ আছে বন্ধুসকল। বন্ধুসকল, ইয়াৰ হোম স্ক্ৰীণ এনেদৰে খোল খোৱাৰ পিছত বন্ধুসকল যিটো প্ৰথম অপশ্যন আহি আছে এলবামৰ অৰ্থাৎ গেলেৰীৰ, তাৰপিছত আহি আছে কেপচাৰ কৰিবৰ কাৰণে অৰ্থাৎ কেমেৰা দি ফটো তুলি পেলাই নিজৰ প্ৰফাইলত লগাবৰ কাৰণে। যিহেতু এতিয়া আমি ফটোটো কেপচাৰ নকৰোঁ, অলৰেডি কেপচাৰ কৰি থোৱা আছে, সেইকাৰণে আমি গেলেৰীটো চিলেক্ট কৰিম। প্ৰথম যিটো অপশ্যন গেলেৰীৰ এইটো ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ ওচৰত এনেদৰে কেইটামান দুটা অপশ্যন আহিব। ইয়াৰ পৰা আমি আমাৰ গেলাৰীত যিটো অপশ্যন আছে এইটো বাছি ল'ম। ইয়াৰ পৰা বাছি লোৱাৰ পিছত বন্ধুসকল আমি আমাৰ ইয়াৰ পৰা এটা ফটো ইয়াৰ পৰা এটা লৈ ল'ম। উদাহৰণস্বৰূপে মই এইটো এটা ফটো লৈছোঁ। ফটো লোৱাৰ পিছত বন্ধুসকল এটা এড আহিব, এইটোক আপোনালোকে কাট কৰি দিব। কাট কৰাৰ পিছত বন্ধুসকল অকণমান ইয়াক স্কুৱেৰ ফিটত বা আপোনালোকে যেনেকুৱা বহুৱাব পাৰে ঠিক তেনেকৈ বহুৱাই দিব। মই মোৰ মতে এই ফটোটোক এডজাষ্ট কৰিম ইয়াত। আৰু কেইটামান ইয়াত ফিল্টাৰ দিয়া আছে, মন পচন্দৰ মতে কেইটামান ইয়াত ফিল্টাৰো আপোনালোকে বহুৱাব পাৰে, অৰ্থাৎ কেইটামান কালাৰো ইয়াত দিব পাৰে। ইয়াত এনেধৰণে বেকগ্ৰাউণ্ডো আহিব, কেইটামান বেকগ্ৰাউণ্ডো দিব পাৰে। বন্ধুসকল, মই মোৰ বেকগ্ৰাউণ্ডটো অলৰেডি চিলেক্ট কৰি দিছোঁ। যিহেতু মোৰ এই বেকগ্ৰাউণ্ডটো মোৰ পচন্দ হৈছে সেইকাৰণে ইয়াক মই নেক্সট কৰি দিম। বন্ধুসকল, আপোনালোকে চিলেক্ট কৰাৰ পিছত বন্ধুসকল নেক্সটৰ যিটো অপশ্যন আহি আছে এই অপশ্যনটোত ক্লিক কৰি দিব। নেক্সটত ক্লিক হোৱাৰ পিছত বন্ধুসকল ইয়াত আৰু কেইটামান অপশ্যন আহিব, টেক্সট, তাৰপিছত ইফেক্টছ, তাৰপিছত ষ্টিকাৰ্ছ। ইয়াত আপোনালোকৰ এটা টেক্সট লিখি দিব, অৰ্থাৎ যি নাম যাৰ যি নাম আছে বা যোনে যি বহুৱাবৰ মন আছে ইয়াত লিখি দিব।
মই মোৰ নামটো ইয়াত এণ্ট্ৰি কৰি দিম আৰু ছেভ কৰি দিম। বন্ধুসকল যিটো ছেভৰ অপশ্যন আহি আছে ইয়াত ছেভত ক্লিক কৰিম আমি। ছেভত ক্লিক কৰাৰ পিছত বন্ধুসকল কেইটামান অপশ্যন আহিব। তাৰপিছত এই ফ্ৰণ্টৰ কেনেদৰে লিখাটো হ'ব লাগে, এডজাষ্ট টেক্সট চাইজটো আমি যিহেতু অকণমান ডাঙৰ কৰিম যাতে মানুহে দেখিব পাৰে আমাৰ ডিপিত, হোৱাটছআপ ডিপিত আৰু ভালদৰে যাতে দেখিব পাৰে। তাৰপিছত বন্ধুসকল যিটো কেইটামান মানুহ লিখাৰ এটা ষ্টাইল আহিব, আপোনাৰ যিটো ষ্টাইল পচন্দ আছে এই ষ্টাইলটো ইয়াত বহুৱাই দিব। মই মোৰ মন পচন্দৰ মতে এটা ষ্টাইল ইয়াত বহুৱাই দিছোঁ। আৰু ডান কৰি দিম আমি। বা ইয়াত আপোনালোকৰ মন পচন্দৰ মতে এটা কালাৰো ইয়াত বহুৱাব পাৰে। এটা কালাৰ ইয়াৰ পৰা মই এটা চিলেক্ট কৰি ল'ম আৰু অ'কে কৰি দিম ইয়াৰ পৰা। অ'কে কৰাৰ পিছত বন্ধুসকল মই ডান কৰি দিম। ডান কৰাৰ পিছত বন্ধুসকল আমাৰ এইটো অলৰেডি ছেভ হৈ যাব। তাৰপিছত বন্ধুসকল ইয়াৰ পৰা আপোনালোকে হোৱাটছআপত শ্বেয়াৰ কৰিব পাৰে, ফেচবুকত শ্বেয়াৰ কৰিব পাৰে, ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিব পাৰে। তো এনেদৰে আপোনালোকে বন্ধুসকল হোৱাটছআপৰ ডিপিত ফটোটো লগাব পাৰে। এতিয়া আমি আমাৰ গেলাৰীত আহিম। আহি যোৱাৰ পিছত বন্ধুসকল আমি আমাৰ যিটো ফটো য'ৰ পৰা ডাউনলোড কৰিছিলোঁ এই ফটোটো আমি ইয়াৰ পৰা উলিয়াম। চাওক বন্ধুসকল এই ফটোটো আমি ইয়াৰ পৰা আমি লৈ ল'ম। তো এতিয়া আমি আমাৰ হোৱাটছআপটো খুলিম। হোৱাটছআপটো খোলাৰ পিছত বন্ধুসকল আমি আমাৰ থ্ৰীৰ যিটো অপশ্যন আছে এইটোত ক্লিক কৰিম। কৰি পেলাই আমি আমাৰ ডিপিটো চেঞ্জ কৰিম। বন্ধুসকল আগতে কি হৈছিল, যেতিয়া আমি আমাৰ ডিপিটো চেঞ্জ কৰিছিলোঁ তেতিয়া এটা ক্ৰপৰ অপশ্যন আহিছিল যেন ফটোটো কিমান চাইজলৈ বহুৱাব লাগে আমি আমাৰ মন পচন্দৰ মতে তাত বহুৱাব পৰা নাছিলোঁ। চাব পাৰে বন্ধুসকল আপোনালোকে। চাওক বন্ধুসকল একেবাৰে ধুনীয়া মতে ইয়াত বহুৱাইছে ফটোটো, তাত কোনো ধৰণৰ ক্ৰপ নকৰাকৈ বন্ধুসকল আমি তাৰ পৰাই এডজাষ্ট কৰিছোঁ। এডজাষ্ট কৰি পেলাই ইয়াত বহুৱাই দিছোঁ বন্ধুসকল। এতিয়া আমি ইয়াত ক্লিক কৰিম। ডানত ক্লিক কৰাৰ পিছত বন্ধুসকল চাব পাৰে আপোনালোকে একেবাৰে যিটো অৰিজিনেল ট্ৰিক যিটো বন্ধুসকল ইয়াত এইটো ফাইনেলি বহি গৈছে বন্ধুসকল। তো এনেদৰে আপোনালোকেও আপোনালোকৰ যিটো ডিপি বা প্ৰফাইলত কোনো ধৰণৰ ক্ৰপ নকৰাকৈ এনেদৰে ফটোটো ছেট কৰিব পাৰে। আপোনালোকে মন পচন্দৰ ফটো ইয়াত ছেট কৰিব পাৰে। তো যদি ভিডিঅ'টো ভাল লাগে আৰু এই ট্ৰিকটো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো লগ পাম কালি এটা নতুন টেকন'লজিৰ ভিডিঅ'ৰ সৈতে। আজি ইমানেই, ধন্যবাদ।